ৰুমা মই এটা হাতৰ কাম তুমি ভঙাবা দেই। কোৱা দীপা। জুনুক কৰে জুনুকা নহয়, জপক কৰে বগলী নহয়, কান্ধত লয় গামোচা নহয়, তাৰ মানে কি কোৱাচোন বাৰু? কি আছিলে খেয়ালি জাল। এইবাৰ মোৰ পাল। জেং জেংকৈ দুডাল লাঠি, তাৰ ওপৰত মটৰ গাড়ী, তাৰ ওপৰত ওলোটা লোটা, তাৰ ওপৰত জাবৰ থোপা। কি বাৰু কোৱাচোন? কি আছিল মানুহ। এইবাৰ মোৰ পাল। জোপ লৈ বহি থাকে, কিবা ভাবি গুণি, মাছৰ আশাত ৰৈ থাকে যেন মহামুনি, তাৰ মানে কি কোৱাচোন বাৰু? বগলী। এইবাৰ মোৰ পাল। জোন গোল, বেলি গোল আৰু গোল কি? ল'ৰাহঁতে লগ লাগি ভৰিৰে খেলে যি। বল। এইবাৰ মোৰ পাল। জোনো নহয়, বেলিও নহয়, পোহৰ কৰি থাকে, মহো নহয়, দাহো নহয়, ৰস চুহি থাকে। তাৰ মানে কি কোৱাচোন বাৰু? তাৰ মানে কি আছিলে চাকি। এইবাৰ মোৰ পাল। জোপোহা বিৰিণা, তাতে চৰে হৰিণা, দহোতাই খেদে, দুটাই মাৰে, তাৰ মানে কি কোৱাচোন বাৰু? তাৰ মানে উকনি। এইবাৰ মোৰ পাল। নমতাকৈ ভকত আহি ৰভা ঘৰ ভৰিল, শেষত গৈ কইনাজনী পানীত পৰি মৰিল। কি বাৰু কোৱাচোন? তাৰ মানে দুৰ্গা দেৱী। আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আমি দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব।